নমস্কাৰ বন্ধুসকল, আজি আকৌ নতুন এটা ভিডিঅ'লৈ আকৌ উপস্থিত হৈছোঁ। আজি CSC যিটো ই-ষ্ট'ৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ। কেনেকৈ প্ৰডাক্টবিলাক এড কৰিব লাগে আৰু কেনেকৈ কাষ্টমাইজ কৰিব লাগে। গতিকে আজি এই ভিডিঅ'টোত সম্পূৰ্ণ CSC ই-ষ্ট'ৰ বিষয়ে আপোনাক অৱগত কৰাম। গতিকে মই প্ৰথমে যিটো বিজনেছ এপ এইটো মই অ'পেন কৰি ল'লোঁ। বিজনেছ এপ এইটো এড কৰাৰ পিছত আমি কি কৰিম, ইয়াতে কোনো ধৰণৰ প্ৰডাক্ট ইয়াতে শ্ব' কৰা নাই মোৰ বৰ্তমানলৈ। এইটো নাই, কোনো ধৰণৰ প্ৰডাক্ট নাই। এইটো প্ৰথমত হয়, চবতে প্ৰথমত হয় যেতিয়ালৈকে আমি প্ৰডাক্ট এড নকৰোঁ। গতিকে এনেকৈ আহে। আৰু আপুনি যদি আপোনাৰ যিটো ই-ষ্ট'ৰ যিটো এপ আছে CSC এইটো অন কৰিলেও আপোনালোকৰ যিটো CSC এপ আৰু সেইটোত আপোনালোকৰ কোনো ধৰণৰ প্ৰডাক্ট শ্ব' নকৰিব, হয়নে? কোনো ধৰণৰ প্ৰডাক্ট শ্ব' কৰা নাই সেইটো এপছত। যিটো এপছৰ দ্বাৰা আপুনি অৰ্ডাৰ দিব পাৰে কাষ্টমাৰে, সেই এপছটোত আপোনাৰ যিটো আই ডি আছে সেইটোত আপোনালোকে যদি চাই সেইটোত কোনো ধৰণৰ প্ৰডাক্ট আপোনালোকৰ ডিটেইলছ নকৰে। গতিকে আমি কি কৰিম, এইটো এড কৰিবলৈ বা শ্ব' কৰাবলৈ আমি কি কৰিব লাগিব, প্ৰথমতে এইটো এপছত কৰিলোঁ বিজনেছ এপত গৈ আমি প্ৰডাক্টটো ক্লিক কৰিলোঁ। প্ৰডাক্টটো ক্লিক কৰাৰ পিছত আমি কি কৰিম, ইয়াতে চাৰ্চ কৰিব লাগিব। প্ৰডাক্ট যিটো আছে প্ৰডাক্ট অপশ্যনত এইটো চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ পিছত চাৰ্জিং প্ৰডাক্ট ইন ষ্ট'ৰ এইটো হ'লে আপোনালোকৰ যদি কোনো প্ৰাইচৰ আপ ডাউন কৰিবলগীয়া হয় ইয়াতে গৈ আপোনালোকে এডিট কৰিব পাৰে। পিছৰ পৰ্যায়ত আমি যদি প্ৰয়োজন হয় সেইটো মই ভিডিঅ' বনাই আপোনালোকক দেখুৱাম। এতিয়া মই এড কেনেকৈ কৰিব লাগে সেইটো দেখুৱাই আছোঁ। মই ছেকেণ্ড অপশ্যনটো চাৰ্চ প্ৰডাক্ট অফ মাষ্টাৰ ইয়াতে মই ক্লিক কৰিলোঁ। কৰাৰ পিছত ইয়াতে মই যোনটো প্ৰডাক্ট আছে ওপৰত সেইটোত মই ভৰাই দিছোঁ। সেইটো হৈছে আহি গৈছে, পটেটো বুলি আহি গৈছে। ইয়াতে আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত কি হ'ব, ইয়াতে প্ৰাইচটো ইয়াতে আমি এড কৰি দিব পাৰোঁ এনেকৈ। ঠিক আছে, ইয়াতে মই এইটো চাৰ্জ মই দেখুৱাবৰ কাৰণে MRP ইয়াতে মই দিলোঁ 25 টকা। চেলিং প্ৰাইচ চেম থাকক, হৈ গ'ল। এতিয়া ষ্টকটো যদি দিব পাৰে, ঠিক আছে। কোনো ডিছকাউণ্ট যদি দিয়ে ডিছকাউণ্ট দিব পাৰে, মই এইবিলাক নিদিওঁ। গতিকে পাৰ কেজি ইয়াতে কি হ'ব, 25 টকাকৈ ইয়াতে কৰিব। এড কৰি দিলোঁ, হৈ গ'ল। এইটো প্ৰডাক্ট এড টু দ্য ষ্ট'ৰ বুলি ছাকচেছফুল এনেকৈ আহি গৈছে, হৈছে। এতিয়া মই এইটো ছেভ কৰি দিলোঁ অলৰেডি। এইটো দেখিলে আপলোড হৈ গ'ল। এতিয়া মই অনিয়ন ইয়াতে মই চাৰ্চ কৰি দিম। অনিয়ন চাৰ্চ কৰি দিলোঁ। কোনটো, ছাপ'জ মই এইটো দিছোঁ, হৈছে। অনিয়ন প্ৰাইচ ঠিক কিমান হৈছে মই গম পোৱা নাই বৰ্তমান। মই এইটো পিছলৈ এড কৰি আপোনালোকক জনাই আছোঁ। এইটোত মই দেখুৱাই আছোঁ। এতিয়া আহি গৈছে। ইয়াতে মোৰ যিটো আগতে এতিয়া শ্ব' কৰা নাছিলে কিন্তু এতিয়া ইয়াতে শ্ব' কৰিছে, ঠিক আছে। এইটো প্ৰাইচটো ৰেটটো আহি গৈছে ইয়াতে, ঠিক আছে। অৰ্ডাৰ যদি কৰিব লাগে ইয়াতে এড কৰি দিলে অৰ্ডাৰ হৈ যাব। গতিকে মই এনেকুৱাকৈ এড কৰি আপোনালোকেও নতুন যদি এড কৰিব পৰা নাই, আপোনালোকে কোনো ধৰণৰ প্ৰডাক্ট এড কৰিব পৰা নাই এতিয়ালৈকে, এনেধৰণে কৰিলে আপোনালোকে প্ৰডাক্টবিলাক আপোনাৰ যিটো ডাছবৰ্ড আছে CSC যিটো ই-ষ্ট'ৰ তাত আপোনালোকৰ শ্ব' কৰিব পাৰিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু এনেদৰে ভিডিঅ' CSC ৰিলেটেড আৰু চব ৰিলেটেড ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ইমানতে, ধন্যবাদ। জয় আই অসম।